তোমালৈ এটি উপহাৰ আনিছিলোঁ। নুসুধা কি আনিছোঁ? আচ্ছা বাবা, নালাগে বাৰু। উপহাৰৰ কথা বাদেই দিলোঁ। এনেও তোমাৰ ওচৰত ইয়াৰ মূল্য তেনেই সামান্য। তথাপিও এবাৰলৈ হ'লেও উপহাৰটো খুলি চাবা বুলি ভাবিছিলোঁ। একো কথা নাই দিয়া, উপহাৰটো মোৰ ওচৰতেই থাকক। অন্তত এই মোক সময়ে সময়ে তোমাৰ কথা সোঁৱৰাই দি থাকিব। এয়া কৰি তুমি কান্দিছা? মইহে কান্দিব লাগে? তুমি কিয় কান্দিছা? তোমাক কান্দিলে ভাল নেদেখি চকু পানী মুচিলো। এইজনী মইতো বেয়া পোৱা নাই। তুমি এই কোৱা, মই জানো তোমাক বেয়া পাব পাৰোঁ? একো কথা নাই, তুমি মোৰ জীৱনত আহিব নোৱাৰা। মই অহা জনমলৈ বাট যাব পাৰিমতো। মোৰনো কি, অকণমান আঘাত পাম। দুভাগ ৰাতি তোমালৈ মনত পেলাই অকলে অকলে কান্দিম, কোনেও গমেই নেপাব। কিন্তু তোমাৰ দেউতাৰাক অন্তৰত দুখ দিলে তুমি নিজকে দুখী যেন অনুভৱ কৰিবা। আৰু মই তোমাক অনুতাপ কৰা দেখিলে কোনোদিনেই নিজকে ক্ষমা কৰিব নোৱাৰিম। আমাৰ প্ৰেমনো কি, ইমানতেই চাগে সামৰণি আছিল। মোৰ কথা চিন্তা নকৰিবা। দুদিনমান গ'লেই মই তোমাক পাহৰি থাকিম। পাহৰিব নোৱাৰিলেও অন্তত পাহৰাৰ অভিনয় কৰিম। তুমি ভয় নাখাবা। তুমি মোৰ জীৱনৰ পৰা আঁতৰি যোৱা বাবে মই তোমাক কেতিয়াও অভিশাপ নিদিওঁ। তুমি যাতে জীৱনৰ নতুন অধ্যায়বোৰত সুখৰ কাহিনী লিখা, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। এইটো চাগে তোমালৈ বুলি অনা মোৰ শেষ উপহাৰ আছিল। ইয়াক তুমি নিব নালাগে দিয়া, ই মোৰ ওচৰতেই থাকক দিয়া। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব, মোৰ এই গান যদি সুৰ হয়, মোৰ এই গান যদি সুৰ হয়, তোমাৰ বন